ৰাইজৰ দলৰ লগত আলোচনা এতিয়াও আমাৰ আধৰুৱা হৈ আছে পজিটিভ হৈ আছো যে হোৱাটো ভাল কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে মই পজিটিভ আছিলোঁ আজি তাৰিখত মোৰ শক্তিটো অলপ ক'বাত কমিছে তথাপিও মই শেষ পৰ্যায়লৈকে আমাৰ দলৰ সতীৰ্থসকল জ্যেষ্ঠসকল কৰ্মীখিনিক আৰু কেন্দ্ৰীয় নেতৃত্বক বুজাবলৈ মই চেষ্টা কৰিম যে কিয় আমি সকলোকে লোৱাটো ভাল হ'ব মই শেষৰলৈকে পাম কিন্তু আজিলৈকে যিহেতু সম্পন্ন হোৱা নাই ক'বাত ময়ো মনত অলপ মানে আগৰ যিমান মই সক্ৰিয় হৈ আছিলোঁ বা আগতে যিমান মই পজিটিভ হৈছিলোঁ আজিৰ দিনটোত অলপ মই মনটো আগৰ দৰে নহয় তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে এনেকুৱা এজন বিধায়কক তেওঁ লৈ তেওঁ আমি জনামতে বা মিডিয়া বাতৰিত ওলাইছে যে তেওঁ টিকেট প্ৰদান কৰিছে আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল বহুত অভিযোগ আছিল সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে তো নিশ্চয় এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ